কিন্তু প্লেনিং মতে কাম কৰিব লাগিব এইবাৰ সিহঁতক হাৰি যাবলৈ দিয়া নহ'ব অসমীয়া চলচ্চিত্ৰৰ ট্ৰেইলাৰ মুকলি কৰা হ'ল জ্যোতিচিত্ৰ বনত এইবিলাকত বম ব্লাষ্ট কৰি সিহঁতে এষ্টাব্লিছ কৰিব বিচাৰিছে যে সিহঁত এতিয়াও সক্ৰিয় হৈ আছে হৰগৌৰী প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ হৈছে নতুন অসমীয়া চলচ্চিত্ৰ ৰণ আনুষ্ঠানিকভাৱে ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰিলে অভিনেতা ৰবি শৰ্মাই ট্ৰেইলাৰ চালোঁ খুব ভাল লাগিলে প্ৰমিচিং ট্ৰেইলাৰ সেইটো ছবিখন সমানেই ভাল হওক আৰু তেওঁলোকে আদৰি লওক ছবিখন তেওঁলোকে প্ৰচেষ্টাৰে এখন ছবি নিৰ্মাণ কৰি উলিয়াইছে মই আটাইবোৰ আমাৰ দৰ্শকৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁলোকে ছবিখন ছবিবোৰলৈ আহি চাই ভাল লাগে বেয়া লাগে তেওঁলোকে কমেণ্টৰ জৰিয়তে জনায় যাতে তেওঁলোকে আৰু ইম্প্ৰুভ কৰিবলৈ ৰণৰ প্ৰযোজনাত বিমল জ্যোতি নাথ আৰু চিত্ৰগ্ৰহণত প্ৰবীন্দ্ৰ দৈমাৰী অনুমানহে কৰিছে What are you talking? অনুমান নহয় পুলিচৰ ইনফৰমেশ্যন কমপ্লিট হ'ব লাগে কেমেৰা আৰু পোষ্টাৰ ডিজাইনত মনোজ কলিতা ডিয়ান আহমেদ আৰু নিতম সিং কোৰিঅগ্ৰাফী বিশ্ববংশী নাথ পংকজ মাহাতো চলিত বৰ্ষৰ ২৫ নৱেম্বৰত মুক্তি পাবলগীয়া অসমীয়া ছবি ৰণৰ চিত্ৰনাট্য আৰু পৰিচালনা কৰিছে দিগন্ত শৰ্মাই চলচ্চিত্ৰখনত প্ৰথম একশ্যন হিৰো খ্যাত ব্ৰজেন বৰাকে ধৰি ৰাগ ঐনিতম দিগন্ত শৰ্মা শুভ শৰ্মা কৰিশ্মা হাজৰিকা কাকলি প্ৰিয়াৰ লগতে বহু পুৰণি অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে সংগীত পৰিচালনাত ৰিপন মিণ্টুৰ লগতে ছবিখনৰ সংগীতত কণ্ঠদান কৰিছে দীক্ষু শৰ্মা আৰু বহু কেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে ২৫ নৱেম্বৰত মুক্তি পাবলগীয়া অসমীয়া চলচ্চিত্ৰ ৰণক দৰ্শকে আঁকোৱালি ল'ব বুলি আশাবাদী পৰিচালক দিগন্ত শৰ্মা আমি কল্পনা কৰিব পাৰোঁ বা আশা কৰিব পাৰোঁ গতিকে যা হওক এইটো মোৰ ক'বলগীয়া কথাখিনি এই সময়ত প্ৰযোজ্য হৈছে নাই মই ক'ব নোৱাৰোঁ কিন্তু ক'ব লাগে বুলি ভাবিলোঁ কাৰণে মই ক'লোঁ শেষত মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোকৰ প্ৰচেষ্টা এই যাত্ৰা আপোনালোকৰ জয়যাত্ৰা হওক দৰ্শকে আঁকোৱালি লওক আদৰি লওক আপোনালোকৰ কাম আগলৈ আপোনালোকে আৰু ভাল ভাল কাম কৰক আৰু কেতিয়াবা মোৰ দিহা পৰামৰ্শৰ যদি প্ৰয়োজন হয় বুলি ভাবে আপোনালোকে মই আছোঁ থাকোঁ মই সদায় মই ব্যস্ত হৈ থাকিলেও মই সময় উলিয়াওঁ কিন্তু যেনেকৈ নহওঁ গতিকে কেতিয়াবা লাগিলে আপোনালোকে মোক বিচাৰিব মই নিজে ছবিখনৰ লগত জড়িত হওঁ নে নহওঁ ডাইৰেক্টলি মই নাজানো কিন্তু ইনডাইৰেক্টলি হ'লেও মই আপোনালোকক এটা দিশ দেখুৱাই দিব পাৰিম প্ৰপাৰৱে কেনেকৈ নিউজ ডেস্ক ৰিপৰ্ট নিউজ নাও